নমস্কাৰ বন্ধুসকল, মোৰ পাকঘৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি বনাম কলা কচুৰ ঠাৰিৰে শুকান মাছ। তাৰ বাবে আমাক লাগিব কলা কচুৰ ঠাৰি, নহৰু, জলকীয়া, পিঁয়াজ, জালুকৰ গুড়ি, হালধি, নিমখ আৰু তেল। এতিয়া তেলখিনি আমি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে আমি নহৰুখিনি দি দিম। পিঁয়াজখিনিও দি কেনে অলপমান ভাজি ল'ম। এতিয়া জলকীয়াখিনি দি দিলোঁ। আমি অলপ বেছিকৈ জলকীয়া ইউজ কৰিছোঁ। আপোনালোকে যদি কমকৈ খায় তেনেহ'লে আপোনালোকে কমকৈ ইউজ কৰিব পাৰে। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ ভাজা হৈ গৈছে। ইয়াতে আমি শুকান মাছখিনি ঢালি দিম। ইয়াতে আমি জুইত শুকোৱা শুকান মাছটো ইউজ কৰিছোঁ। আপোনাৰ তাত যি এভেইলেবল আছে আপুনি সেইটোৱে ইউজ কৰিব পাৰে। কিন্তু আপোনাৰ যদি শুকান মাছটো এইটো জুইত শুকোৱাটো ইউজ কৰে তেনেহ'লে ইয়াতে বহুত ধুনীয়া এটা স্মোকড ফ্লেভাৰ আহে। ইয়াতে আমি নিমখ দি দিলোঁ। আৰু হালধিখিনিও দিলোঁ। এতিয়া এইখিনি আমি ভালকৈ ভাজি ল'ম। ভালকৈ ভাজা হৈ গৈছে। এতিয়া কাটি থোৱা কচুখিনি আমি দি দিম। এতিয়া এইখিনি ভালকৈ লৰাই দিব। এতিয়া ইয়াতে আপুনি প্ৰয়োজন হিচাপে নিমখটো দিব পাৰে। এতিয়া আমি ইয়াতে ঢাকনিখন দি দিম আৰু অকণমান সিজিব দিম। মাজে মাজে ঢাকনিখন গুচাই লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। আৰু এইখিনি আমি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। আমাৰ কচুখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া জালুকৰ গুড়িখিনি দি দিম। দি কেনে আৰু অকণমান দেৰি ভাজি ল'ম।
কচুখিনি ধুনীয়াকৈ সিজি গৈছে, ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া আমি এইখিনি ছাৰ্ভ কৰিম। আপুনি ভাতৰ লগত খাব পাৰে, বিৰাটেই ভাল লাগে খাই। আৰু এইটো যিটো আমি স্মোকড ফিছটো ইউজ কৰিছোঁ, সেইটোৰ কাৰণে বহুত ধুনীয়া এটা গোন্ধ আহি গৈছে কচুখিনিতো। আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন আৰু আমাক জনাব আপোনাৰ খাই কেনেকুৱা লাগিলে। বন্ধুসকল, যদি আজি আমাৰ ৰেচিপিটো চাই আপোনাৰ ভাল লাগিলে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু আপোনাৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।